নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আন এটা ৰেচিপিৰ ভিডিঅ'। আজি আমি বনাম বগৰীৰ মিঠা আচাৰ। যেহেতু এতিয়া বগৰীৰ সিজন আৰু এতিয়া বগৰীবোৰ পকিবলৈ আৰম্ভ কৰিছে, সেয়েহে ভাবিলোঁ বগৰীৰ মিঠা আচাৰকে বনোৱা যাওক। আৰু বগৰীৰ মিঠা আচাৰ সকলোৱে বনায়, কিন্তু মইনো কেনেধৰণে বনাইছোঁ আপোনালোকে চাবচোন এবাৰ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে চাওঁচোন আহক বগৰীৰ মিঠা আচাৰ বনাবলৈ আমাক কিনো লাগিব। বগৰীৰ মিঠা আচাৰ বনাবৰ কাৰণে মই লৈছোঁ 1 কেজিমান বগৰী। এইখিনি মই ধুই লৈছোঁ আৰু ৰ'দত প্ৰায় 2 ঘণ্টামানৰ কাৰণে মেলি দিছোঁ। তাৰ পাছত মই এইখিনি কটাৰী এখনেৰে কাটি লৈছোঁ। আপোনালোকে এনেদৰে ফালিও দিব পাৰে, তেতিয়া ইয়াত ধুনীয়াকৈ গুড়খিনি আৰু মছলাখিনি সোমাই যায় আৰু ই খাবলৈ সোৱাদ লগা হৈ পৰে। যিহেতু বগৰীৰ মিঠা আচাৰ বনাবলৈ লৈছোঁ, সেইকাৰণে মই ইয়াত লৈছোঁ গুড় প্ৰায় 400 গ্ৰামমান। এইখিনি মই এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া আচাৰৰ কাৰণে প্ৰয়োজন হোৱা মছলাখিনি আমি ৰেডি কৰি ল'ম। ইয়াৰ কাৰণে মই লৈছোঁ ডাঙৰ চামুচেৰে 1 চামুচ চফ, 1 চামুচ জিৰা, ডাঙৰ চামুচেৰে 1 চামুচ ধনিয়া গুটি, এইফালে লৈছোঁ শুকান জলকীয়া। মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ, গতিকে শুকান জলকীয়া অলপ সৰহকৈ লৈছোঁ। এই গোটেইখিনি সামগ্ৰী মই একেলগে কেৰাহী এখনত অলপ সময়ৰ কাৰণে গৰম কৰিম আৰু তাৰপিছত মই মিক্সিত এইখিনি গুড়া কৰি ল'ম। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি তাত মই জোখমতে মিঠাতেল দি লৈছোঁ। এইখিনি মই ল' টু মিডিয়াম ফ্লেমতে গৰম হ'বলৈ দিম। জুইটো একেবাৰে বঢ়াই নিদিব। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত দিছোঁ মই 2 খিলা তেজপাত আৰু 3টা ৰঙা জলকীয়া। এতিয়া ইয়াত দিম মই বগৰীখিনি। এইখিনি ধুনীয়াকৈ ইয়াত ভাজি ল'ম। ভাজি ল'লে আচলতে ইয়াৰ কেঁচা ভাৱটো নাইকিয়া হৈ যায়। যিহেতু মোৰ বগৰীখিনি অলপ কেঁচা কেঁচা আছিল, সেইকাৰণে মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ যাতে বেয়া নহয় সহজে। এতিয়া দিম জোখ অনুযায়ী নিমখ আৰু অকণমান হালধি। এইখিনি দিয়াৰ পাছত মই প্ৰায় 2 মিনিটমান সময় এনেদৰে ইয়াক ভাজি থাকিম। এতিয়া দিম ইয়াত মই কাটি লোৱা গুড়খিনি। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। মই চেনি দি ইমান ভাল নাপাওঁ, গতিকে গুড় ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি আমি গলিবলৈ বুলি এৰি দিম। বেছি দেৰি গুড়খিনি গলিবলৈ বুলি এৰি নিদিব, কাৰণ গুড়ৰ পাকটো বেছি হৈ গ'লে মানে আচাৰখিনি আমাৰ টান হৈ যাব। এয়া চাওক বগৰীখিনিৰ পৰা ধুনীয়াকৈ উতল এটা আহিছে। মই ইয়াত গুড়ৰ পৰিমাণটো অকণমান বেছিকৈ লৈছিলোঁ, কাৰণ মোৰ বগৰীখিনি অলপ টেঙা আছিল। আপোনালোকে যিমান মিঠা খাব বিচাৰে সিমান পৰিমাণত গুড় দি ল'ব। এতিয়া মই ইয়াত দিম খুন্দি লোৱা মছলাখিনি। এইখিনি দি মই লাহে লাহে 2 মিনিটমান সময় লৰাই থাকিম, যাতে মছলাখিনি বগৰীখিনিত ধুনীয়াকৈ সোমাই যায়। আপোনালোকে জুইটো কিন্তু ল' ফ্লেমতে ৰাখিব, হাই কৰি নিদিব, নহ'লে গুড়ৰ পাকটো বেছি হৈ যাব। এতিয়া মই ইয়াত দিছোঁ অকণমান চাট মছলা। চাট মছলা দিলে বগৰীখিনিৰ পৰা ধুনীয়া গোন্ধ এটা ওলায় আৰু ই খাবলৈও খুব টেষ্টি হৈ যায়। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে। আৰু শেষত আমাৰ এইখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰ এটাত ৰাখি বহুদিনৰ কাৰণে খাব পাৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।